নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ বৰষা শইকীয়া চেনেললৈ। আজি মই নতুন ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ ডেপিটো। আপোনালোকে চাব সম্পূৰ্ণ ভিডিঅ'টো আৰু কেনেকুৱা হৈছে জনাব। আগতেও যেনেকৈ সঁহাৰি জনাইছে এইবাৰো জনাব। ধুনীয়া ধুনীয়া আপোনালোকে কমেণ্ট দিয়ে, ভাল হৈছে কয় বা যিয়ে নহওক জনাব। আৰু যদি ভাল লাগে লাইক এটাটো কৰিবই আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অনুগ্ৰহ কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। যেতিয়া মই নতুন নতুন যেতিয়া ভিডিঅ' দিওঁ আপোনালোকে তেতিয়াই চাব পাৰিব প্ৰথমতে। তো আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই কেৰাহীখন বহাই দিছোঁ, কেৰাহীটো গৰম হ'বলৈ। তাৰপিছত আপুনি মাংসৰ আন্দাজ মতে ৩-৪ চামুচমান তিল লৈ ল'ব। কেঁচা তিল লৈছোঁ এয়া। তাৰপিছত কেৰাহীখনত দি পেলাই ভাজিব 2 ছেকেণ্ড 3 ছেকেণ্ডমান ভাজিলেই হ'ব। দেখিছেনে ফুটিছে। অলপ ফুটাৰ পিছতে গেছটো বন্ধ কৰি দিব। অলপ লৰাই দিব। গেছটো বন্ধ কৰাৰ পিছত মই আচলতে লৰাইছোঁ। যাতে লাগি নধৰে আৰু লৰাই দিব। তাৰপিছত ঠাণ্ডা হ'বলৈ দি পেলাই এটা মিক্সি জাৰত মই দি দিছোঁ। মিক্সি জাৰত আপুনি আদা, নহৰু, জালুক, পিঁয়াজ, জলকীয়া, বিলাহী গোটেইখিনি দি পেলাই এইখিনি গুড়ি কৰি দিম। এয়া পেষ্টটো ঠিক এনেধৰণৰ হৈছে দেখিবলৈ। তিলখিনিও আছে ইয়াৰ লগতে। তাৰপিছত কেৰাহীখন গৰম কৰি অলপ তেল দি পেলাই মাংসখিনি প্ৰথমতে ভাজি ল'ম। মাংসখিনিও ভাজি ল'ম আৰু যিখিনি কাটি থৈছিলোঁ আলুখিনিও ভাজি ল'ম আমি প্ৰথমতে। তাৰপিছত ইয়াতে অলপ কম পৰিমাণে হালধি আৰু নিমখ দি দিম। দি পেলাই লৰাই পেলাই ধুনীয়াকৈ ভাজিম। সম্পূৰ্ণ ভাজি নিদিওঁ, অলপ আধা ভজা কৰিম। আন্দাজমতে অকণমান নিমখ দি দিছোঁ। নিমখো কম পৰিমাণে দিছোঁ কাৰণ পাছত আকৌ দিয়া হ'বই। দি ধুনীয়াকৈ মিক্স কৰি দিব গোটেইখিনি। অলপমান ভজা হোৱাৰ পাছতে আমি মাংসখিনি কাঢ়ি দিম অইন এটা পাত্ৰলৈ। এইখিনি আচলতে মাংসখিনি হোৱাৰ পিছত আলুখিনিও আমি ভাজি ল'ম। ভাজি পেলাই কাঢ়ি দিম। তাৰপিছত কেৰাহীখনত আকৌ অন্য অলপমান তেল দি পেলাই সেইখিনি কাঢ়াৰ পিছত পিঁয়াজ দিছোঁ। পিঁয়াজ দুটা কাটি লৈ পেলাই দি দিছোঁ আৰু কেইটামান কাটি থোৱা জলকীয়া ফালি ফালি থোৱা তাৰ 3-4টামান দি দিছোঁ। দিয়াৰ পিছত আমি যোনখিনি পেষ্ট বনাই থৈছিলোঁ সেইখিনি লৰাই পেলাই অকণমান ৰঙচুৱা হৈ পেলাই অলপ ব্ৰাউন কালাৰ হোৱালৈকে অকণমান ভাজিম। ভাজি পেলাই যিখিনি আমি পেষ্ট বনাইছিলোঁ, হালধি দিলোঁ অলপ আৰু অলপ নিমখো দি দিম। দিয়াৰ পিছত ধুনীয়াকৈ মিক্স কৰি অলপ ব্ৰাউন হৈ যোৱাৰ পাছত আমি যিখিনি মিক্স কৰি থৈছিলোঁ তিল, আদা, নহৰু, জালুক, জিৰা, বিলাহী, জলকীয়া গোটেইখিনি দি দিম কেৰাহীতে। দি পেলাই ধুনীয়াকৈ মিক্স কৰি পেলাই ভাজি থাকিম 5-10 মিনিটমান। অলপ অলপ পানী দি ভাজিলে আপোনাৰ বেছি ভাল হয়। ইয়াতে আপুনি যি মছলা দিয়ে, গৰম মছলা, এইটো মই একচুৱেলি সকলো মিক্স আছে। এইটোতে মই মিক্স কৰি থৈছিলোঁ আপোনাৰ গোটেইবিলাক মছলা, জিৰা গুড়ি, গৰম মছলা, জলকীয়া গুড়ি হওক, যি মছলা আপোনালোকে দিব বিচাৰে গোটেইখিনি, ধনিয়া পাউডাৰ গোটেইখিনি দি দিছোঁ। এয়া চিকেন মছলা হয় এইটো। গোটেইখিনি মছলা ইয়াতে দি পেলাই অলপ সময় ভাজিম। ভজাৰ পিছত তাতে সেইখিনিতে মাংসখিনি দি দিম। মাংসখিনি দি পেলাই ধুনীয়াকৈ ভাজিম 5-10 মিনিটমান। তাৰপিছতে আমি আন্দাজমতে অলপ পানী দি ভাজি থাকিম। এয়া অলপমান পানী দিছোঁ। এতিয়া আৰু ভাজিম।
একোৱেই নাই, যেনেকৈ আপোনালোকে সাধাৰণভাৱে মাংস বনায় তেনেকুৱাই হয় ঠিক, খালি পেষ্টটো আগতেই দি দিব লাগে। কালাৰটো আৰু টেষ্টটো কিন্তু বহুত ধুনীয়া হয়। তাৰপিছত এচিটা নেমু কাটি ল'ম, সৰুকৈ কাটি লৈ পেলাই মাংসখিনিৰ ওপৰত ধুনীয়াকৈ চেপি দিম। চাওকচোন ধোঁৱা ওলাই আছে, কালাৰটো ইমান ধুনীয়া হৈছে, খাবলৈও ধুনীয়া লাগে। বনাবচোন আপোনালোকে। ধন্যবাদ।